গোলাঘাট জিলাত ক্ৰমান্বয়ে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। বন্য হস্তীয়ে দীৰ্ঘদিন ধৰি মানুহৰ ঘৰ দুৱাৰ ভাঙি শস্য ফচল ক্ষতি সাধন কৰি অহাৰ লগতে বন্য হস্তীৰ এনে মুক্ত বিচৰণত আজি এক দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে বন্য হস্তীৰ আক্ৰমণত আজি দেহিৰাম শইকীয়া নামৰ এজন বৃদ্ধৰ মৃত্যুও হয়। গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ নভেটা অঞ্চলত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। হাতীৰ জাকটো এটা দিশৰ পৰা ফৰেষ্টসকলে খেদি আহি থাকোঁতে হাতীৰ জাকটোৰ মুখামুখি হয় বৃদ্ধজনৰ। ফলত দশোদিশ হেৰুৱাই হাতীৰ সন্মুখত বৃদ্ধজনে মৃত্যুক সাৱট দিব লগা হয়। ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় বৃদ্ধজনৰ মৃতদেহ। এই ঘটনাক লৈ অঞ্চলটোত চাঞ্চল্যৰ পৰিৱেশৰ সৃষ্টি হৈছে। গোলাঘাটৰ পৰা মেঘালী শইকীয়াৰ সহযোগত খবৰ গোলাঘাট। হয়, আমাৰ ইয়াত আজি ডাঙৰ ঘটনা এটা হ'ল। আমাৰ ইয়াত আজি ৩-৪ দিনৰ পৰা হাতী উপদ্ৰৱ কৰি আছিলে, বহুত ধান খাইছে, কিবা কিবি বহুত কৰিছে, ঘৰ দুৱাৰ ভাঙিছিলে। তাৰপিছত আমি কালি পৰহি এনে হাতীজাক এনেকৈ ওলাই গৈছিলেগৈ কালি। তাৰপৰা ইফালে মানুহে অলপ খেদাখেদি কৰিলে, কৰি পেলাই ফৰেষ্টৰ আহিলে, আহি পেলাই এজাক ওলাই গ'ল। তাৰপৰা পিছৰ জাক এটা থাকি গ'লতে আজি ফৰেষ্টৰ মানুহ আহি 9টা বজাত আহি পেলাই আপোনাৰ হাতীজাক খেদি আনিলে ইফালৰ পৰা। খেদি আনিলতে আমি চব সতৰ্ক হ'লোঁ, ঘৰত সোমাই দিলোঁ। তাৰপৰা ইতিমধ্যে মোৰ দাইদেউৱে হয়, তেখেতে এইফালে ওলাই গৈছিলে, এঘৰ মানুহলৈ ফুৰিবলৈ গৈছিলে। তাৰপৰা ইতিমধ্যে মই ক'লোঁ যে এনেকৈ হাতীজাক আহিছে, আপুনি নাযাব, ঘূৰি আহক। তাৰপৰা তেওঁ গৈ পেলাই তেওঁ ঘূৰি আহিলে, তেখেতৰ ঘৰত চাহ তাহ খালে, খাই পেলাই ঘূৰি আহিলে। আহি পেলাই ইতিমধ্যে হাতীজাক পাৰ হৈ মোৰ নিজৰ বাগানলৈ সোমাই আহি আছে। ইতিমধ্যে তেওঁ আহি পেলাই ৰাস্তাৰ মুখতে তেওঁ হাতীৰ সৈতে মুখামুখি হ'ল নহয়। মুখামুখি হ'লতে তেওঁ মানে তলকিবই নোৱাৰিলে। তেওঁ লাহেকৈ কাঠনিলৈ সোমাই পেলাই ছেফটি হ'ব খুজিছিলে, কিন্তু নোৱাৰিলে। কাঠনিতে ধৰি পেলাই তেওঁ মানে একেবাৰে এছাৰি গোটেই আৰু আপোনাৰ চিন নাইকিয়া কৰিলে, আৰু গোটেই নাড়ী ভৰি উলিয়াই দিলে। একদম মানে মানুহৰ চিন নাইকিয়া কৰিলে, মানুহৰ অৱস্থা নাই। তাৰমানে মানুহজন মানে এইজন মানুহ যে সেইজন চিন নাইকিয়া হ'ল। গতিকে আমি কি কৰিম এতিয়া? আমি বহুত ভয় খাইছোঁ। গতিকে এতিয়া আমাৰ জাকটো আমাৰ ওচৰতে আছে, তাকে আমি অনুৰোধ কৰিছোঁ ফৰেষ্টক, কেনেকৈ হাতীজাক আমাৰ ইয়াৰ পৰা উলিয়াই নিয়ে, নহ'লে আমাৰ এতিয়া অশান্তি হৈছে। আমাৰ ৰাতি আমি থকাই আমাৰ মানে ভয় হৈছে। গতিকে আমাৰ এতিয়ালৈকে খোৱা বোৱা একো শান্তি হোৱা নাই। গতিকে আমি ফৰেষ্টক অনুৰোধ কৰিছোঁ যে আমাৰ হাতীজাক ইয়াৰ পৰা যেনে তেনে উলিয়াই নিয়ে। ধন্যবাদ।